Hey everyone, আজি এই ভিডিঅ'টো যিসকলে ক্লাছ 12 ফাইনেল এক্সাম দিছে বা কোচিং কৰি আছে PCB লৈ মেডিকেল পঢ়িবৰ কাৰণে সিহঁতৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হ'ব পাৰে কাৰণ আমি জানো যে নীট এক্সামত হোৱা কম্পিটিশ্যনৰ বাবে সকলোৱে কাট অফ ক্লিয়াৰ কৰাটো সম্ভৱ নহয় সেইবাবে চবেই নিজৰ মেডিকেল পঢ়াৰ সপোনটো পূৰণ কৰিব নোৱাৰে কিন্তু নীটত নোপোৱাৰ পিছতো আমি এইমছত পঢ়িব পাৰোঁ জানেনে সেইবাবে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কাৰণ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম এইমছ পেৰামেডিকেলৰ বিষয়ে আৰু এইমছ পেৰামেডিকেল এণ্ট্ৰেন্স 2025ৰ বিষয়ে এইমছ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম দি কোৱালিফাই কৰিব পাৰিলে ভাৰতৰ বিভিন্ন এইমছত পেৰামেডিকেল কোৰ্চেছ যেনে BSc in Medical Laboratory Technology, BSc in Medical Technology, in Radiography এনেবোৰ কোৰ্চ পঢ়িব পাৰি এই ভিডিঅ'টোত শেষলৈকে চাব কাৰণ এই ভিডিঅ'টোত আমি এইমছ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামৰ সম্পূৰ্ণ তথ্য যেনে ইলিজিবিলিটি এক্সাম পেটাৰ্ণ এক্সাম ডেট ফৰ্ম ফিল আপ প্ৰচেছ আৰু কি কোৰ্চত এডমিশ্যন ল'ব পাৰিব কোন কলেজত ল'ব পাৰিব সকলো বুজাই কম অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আছে ইম্পৰ্টেণ্ট ডেটসমূহ ফাৰ্ষ্টত আমি জানি লওঁ এক্সাম ডেটটো এক্সাম কেতিয়া হ'ব এক্সামটো হ'ব 28 জুন 2025 তাৰ বাবে ৰেজিষ্ট্ৰেশ্যন যেটো বেসিক ৰেজিষ্ট্ৰেশ্যন এটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে 8 এপ্ৰিলৰ পৰা চলি আছে 7 মে লৈকে থাকিব আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো 17 এপ্ৰিলত ষ্টাৰ্ট হ'ব আৰু 15 মে লৈকে চলিব আৰু তাৰপাছত 28 জুনতটো এক্সাম হ'ব আৰু ৰিজাল্ট ডিক্লেয়াৰ হ'ব 4 জুলাই 2025 এতিয়া আমি চাওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইমছ পেৰামেডিকেল এক্সাম এপ্লাই কৰিবলৈ ইলিজিবিলিটিটো কি কোনে কৰিব পাৰিব এজ লিমিট মিনিমাম 17 ইয়াৰ্ছ অন 31 ডিচেম্বৰ 2025 মানে এই বছৰৰ শেষলৈকে গৈ এটলিষ্ট 17 বছৰৰ হ'ব লাগিব এডুকেশ্যন আছে ক্লাছ 12 পাছ উইথ ফিজিক্স কেমিষ্ট্ৰি ইংলিছ আৰু বায়োলজি বা মেথমেটিক্স দুটাৰ পৰা যিকোনো এটা মিনিমাম মাৰ্কছ জেনেৰেল OBC আৰু EWSৰ কাৰণে 50% যাৰ 50%ৰ ওপৰত আছে পাৰ্চেণ্টেজ সিহঁতে এপ্লাই কৰিব পাৰিব আৰু ST SCৰ কাৰণে 45% এতিয়া আমি চাওঁ পেৰামেডিকেলৰ কি কোৰ্চ কৰিব পাৰিব প্ৰথমতে আছে BSc in Medical Technology in Radiography তাৰপিছত BSc in Medical Laboratory Technology তাৰপিছত BSc in Operation Theatre Technology তাৰপিছত BSc in Dental Operating Room Assistant তাৰপিছত BSc Honors in Ophthalmic Technique তাৰপিছত BSc in Radiotherapy Technology তাৰপিছত BSc in Neuro Monitoring Technology 8 নম্বৰত আছে BSc in Nuclear Medicine তাৰপিছত আছে BSc in Perfusion Technology BSc in Cardiac Lab Technology তাৰপিছত আছে BSc in Urology Technology তাৰপিছত আছে BSc in Endoscopy and GI Lab Technology এই কোৰ্চবোৰত তোমালোকক স্পেচিয়েলাইজড টেকনিক্যাল ফিল্ডত ট্ৰেইনিং দিব যিবোৰ হস্পিটেল আৰু ৰিসাৰ্চ চেণ্টাৰত বেছি ডিমান্ড আছে তাৰপিছত আমি চাম কোন কলেজত নেকি কোন এইমছত এই কোৰ্চবোৰ আছে ফাৰ্ষ্টত হৈছে এইমছ নিউ দিল্লী এইমছ ভুৱনেশ্বৰ এইমছ ভোপাল এইমছ যোধপুৰ এইমছ পাটনা এইমছ ৰায়পুৰ এইমছ ঋষিকেশ আৰু এইমছ নাগপুৰ এইমছ গুৱাহাটীত এইবোৰ কোৰ্চ এতিয়ালৈকে অহা নাই কিন্তু এইমছ গুৱাহাটীত BSc নাৰ্ছিঙৰ কোৰ্চটো আহিছে তাৰ বাবে বেলেগ এটা এন্ট্ৰেন্স এক্সাম হ'ব হেতু কোনোবাই যদি হেতু এপিয়াৰ কৰিব বিচাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা যেতিয়া নোটিফিকেশন দিব আমি জনাই দিম তাৰপিছত আমি চাওঁ এক্সাম প্যাটাৰ্নটো কেনেকৈ হ'ব তো এইমছ পেৰামেডিকেল এন্ট্ৰেন্স এক্সামৰ ফৰমেটটো হ'ল এনেকৈ অনলাইন মোডত হ'ব CBT কম্পিউটাৰ বেসড টেষ্ট এক্সামৰ ডিউৰেশ্যনটো থাকিব 90 মিনিটছ টোটাল কুৱেশ্যনছ থাকিব 90টা সাবজেক্ট হ'ব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা মেথছ দুটাত অপচনেল থাকিব আৰু জেনেৰেল নলেজ এণ্ড এপ্টিটিউড ল্যাঙ্গুৱেজ দুটা ল্যাঙ্গুৱেজত থাকিব ইংলিছ বা হিন্দীত আৰু মাৰ্কিং স্কিমটো থাকিব কাৰেক্ট আনসাৰৰ বাবে 1 মাৰ্ক আৰু ৰং আনসাৰৰ বাবে মাইনাস হ'ব 1/3 অফ কাৰেক্ট আনসাৰ মানে 1 মাৰ্কৰ 3 ভাগৰ 1 ভাগ মাইনাস হ'ব 0.33 মাৰ্কস এতিয়া আমি চাওঁ এপ্লিকেশ্যন প্ৰচেছটো তলত ডেছক্ৰিপশ্যন বক্সত এইমছ এক্সামৰ লিংকটো দি দিম সেই লিংকত ক্লিক কৰি গৈ বেসিক ৰেজিষ্ট্ৰেশ্যনটো
কৰি ল'ব। তাৰপিছত ফাইনেল ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কোডটো জেনেৰেট কৰিব পাৰিব কোৰ্ছ হিচাপে। তাৰপিছত অহাকালি 17 এপ্ৰিলৰ পৰা যেতিয়া ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হ'ব, তাতে গৈ কমপ্লিট ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত এক্সাম ফিজটো দিব লাগিব। ফিজটো হৈছে জেনেৰেল আৰু OBCৰ কাৰণে 1500, ST SC EWSৰ কাৰণে 1200 আৰু PWDৰ কাৰণে 0। এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব? NCERT বুকছ চাব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, কাৰণ 11-12ৰ চিলেবাছেই আহিব, চিমিলাৰ টু নীট এক্সাম। তো ভালকৈ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰা আৰু এক্সামটো ভালকৈ দিবা। বেষ্ট অফ লাক।